Allah. Cool আহিছো দেই আজি ভিডিঅ'টো এটা ষ্টাৰ্ট কৰোঁ সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৱে ভালে আছে আজি আহিলোঁ এখন মই যোনখনৰ পৰা নিজৰ টিচিং কেৰিয়াৰ ষ্টাৰ্ট কৰিছিলোঁ ন 2014ত আজি ভাবিছোঁ শিৱসাগৰ আহিছোঁ যেতিয়া এবাৰ তেখেতসকলক লগ কৰি যাওঁ স্কুলখনক এবাৰ দি যাওঁ চাই যাওঁ আৰু কিবা এটা কামো আছে অলপ আপোনালোকক দেখাই আছোঁ এয়া হ'ল পূৰ্ণ বিকাশ চেণ্ট্ৰেল স্কুল যিহেতু মই ইয়াতে মোৰ কেৰিয়াৰ ষ্টাৰ্ট কৰিছিলোঁ ইয়াক এতিয়া চাই বিকাশে লৈ লোৱা হ'ল তো এতিয়া পূৰ্ণ বিকাশখন চাই বিকাশে পালোঁ এয়া হ'ল আমাৰ দিলীপ দা যোনে স্কুলখন চোৱা চিতা কৰে কেয়াৰটেকাৰ Hi. How are you all? Same here. Sit, always sit. No. Yeah, আমাৰ অসমীয়া বাইদেউ ৰীনা মেম হয় বহুত ধুনীয়া হয় 15-20 years of experience হয় আমাৰ ৰীনা মেডাম বহুত দূৰ খোজকাঢ়ি গৈছে এয়া আহে বহুত কষ্ট এয়া আমাৰ দীপাক্ষী মেম ছ'চিয়েলৰ এয়া আমাৰ ইংলিছৰ মেম আৰু বাকী চব ক্লাছে আছে চব টিচাৰ নাই অলপখিনি ইয়াত আছে অলপখিনি ইটো কেম্পাছত আছে আৰু এয়া হ'ল আমাৰ নাৰ্চাৰী ন নাৰ্চাৰী কেজি মেম দীপালী মেম আৰু তুলমণি মেম আজি এবচেণ্ট অলপ বাইদেউহঁতৰ লগত কথা পাতিলোঁ দেই কিবা কিবি আৰু হাঁহিলোঁ অলপ তো যিহেতু স্কুল আহিছোঁ ন তো চবলৈ চাহ খাবলৈ কিবা এটা লৈ আহিলোঁ এতিয়া গোটেই ষ্টাফটোক একেলগে লৈ পেলাই চাহ একাপ খাওঁ আকৌ কেতিয়া লগ পাম ঠিক নাই চাহ তাহ খাই আজৰি হ'লোঁ এতিয়া যাওঁ অকণমান অডিটৰিয়ামলৈ যিহেতু তাতে বোলে ক্লাছ 10ৰ ছোৱালীখিনিয়ে বাকী ষ্টুডেণ্টখিনিক লৈ অলপ টিচাৰ্ছ ডে'ৰ কাৰণে কিবা সিহঁতি প্ৰেক্টিছ কৰি আছে আমাক যাব নিদিয়ে তেতিয়া এবাৰ পটককৈ গৈ চাই আহোঁগৈ বাই চি ইমান লেতেৰা গৰম চাফা কৰি ৰাখিছে যে ভাল লাগিছে হয় না লাইব্ৰেৰী এইটো স্কুলৰ লাইব্ৰেৰী হয় আপুনি সকলো ধৰণৰ কিতাপ চিতাপ পাব ল'ৰা ছোৱালী আৰামত লেজাৰ টাইমত আহি পঢ়িব পাৰে যিহেতু এতিয়া যাবলৈ ওলালোঁ এয়া স্কুলৰ প্লেগ্ৰাউণ্ডখন এয়া হৈ গ'ল আমাৰ ন'টিছ ব'ৰ্ডখন য'ত সকলো ধৰণৰ ন'টিছবিলাক মাৰা থাকে আৰু ষ্টুডেণ্টৰ কিবা প্ৰগ্ৰেম চগ্ৰেম কৰিলে সিহঁতৰ কম্পিটিশ্যনৰ পিকচাৰ চিকচাৰবিলাক ইয়াতে হেৰি কৰি বাইণ্ডিং কৰি ৰখা হয় আৰু এতিয়া ওলাই যাওঁ স্কুলৰ পৰা মেলি অলপ পেহী দুজনী ঘৰতো সোমালোঁ তাৰপিছত আহি ভণ্টিৰ লগত ৰিলছ বনালোঁ এতিয়া কাপোৰ খোলাৰ আগতে ভাবিলোঁ কি নানীক মাত খাই দিওঁ কাৰণ কালি এক্সাম দিয়াৰ পিছততো যাবগৈ লাগিব তো এতিয়া গৈ আছোঁ নানীক মাত খাই দিওঁগৈ আৰু কোন দোকানত কাম আছে দোকানত কামটো কৰি আহি আছোঁ ঘৰত আহি পেলাই পঢ়িব লাগিব দেই আজি নহ'লে বোলে মই কালি ফেইল পৰীক্ষা নোযোৱাৰ আগতে চাৰেণ্ডাৰ ফেইল দি আছোঁ তুমি আগে দি লোৱা মই তেতিয়া চাম তুমি আগে আইক যদি চুমু দিয়া তেতিয়া ময়ো দিম নাই জানো এতিয়া মই এয়া মানে হাই বুলি কৈ দিয়াচোন নানি হাই ভিডিঅ' নি ইউটিউবৰ ভিডিঅ' নি অ' য়েছ vlog hello মা ভাগিন হয় ভাগিন
ভাগিন হয় ভাগিন মিছা কথা কৈ থাকে তই ডাঙৰ ফ্ৰেণ্ড হয় বাই বাই আজি 99ৰ বজাৰ কৰিলোঁ 99 এইখন এনেই লৈ আহিছে এইটো ল'লোঁ এইটো লণ্ড্ৰি বেগ হয় 130 লৈছে এইটো পিলো কভাৰ এইকেইটা বল লৈছোঁ মই কাপোৰ ওলাই আনিছোঁ লণ্ড্ৰি বেগলৈকে আজিৰ দিনটো এনেকৈ গ'ল এতিয়া আহিলোঁ মেলিলোঁ অলপ কিবা কিবি বস্তু দুটামান ল'বলৈ আছিলে যিহেতু ইয়াতে 99ৰ মাৰ্কেট এখন আছে তাত গ'লোঁ দুটা বস্তু ল'লোঁ আৰু মানে দৰকাৰী বস্তু দুটামান ল'লোঁ এতিয়া আহিলোঁ এতিয়া যাওঁ অলপ ফ্ৰেছ হৈ মেলি পঢ়োঁগৈ কালি এক্সাম আছে একোৱে পঢ়া নাই অলপ এনেই চাওঁগৈচোন জিকে কেনেকৈ চাওঁগৈ কিবা এটা নোৱাৰিলে নিজৰে বেয়া লাগিব পিছত কেলেনো নপঢ়িলোঁ তো পঢ়ি লওঁগৈ বাকী আপোনালোকে চবে দোৱা কৰিব আৰু মোৰ পৰীক্ষাটো ভাল হ'বলৈ বাকী ইয়াতে আজি ভিডিঅ'টো সমাপ্ত কৰোঁ যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাকী আকৌ নেক্সট ভিডিঅ' চাগে গুৱাহাটীত গৈ দিম নহ'লে ইয়াত যদি আকৌ পাৰোঁ নাইবিলাক আহি আছোঁ দিয়ক বাই বাই